বহু দিনৰ অপেক্ষাৰ অন্তত ফাইনেলি আমাৰ ঘৰলৈ গাহৰি মাংস আহি গ'ল। ইমান মাহৰ পিছত গাহৰি মাংস খাম যেতিয়া আপোনালোককনো নেদেখুৱাই পাৰোঁনে? আৰু বহুত দিন খোৱা নাই যিহেতু গাহৰি মাংস সৰহকৈয়ে আনিছে। আৰু মই সকলোখিনি বনাবলৈ বুলি বাহিৰত যোগাৰ কৰি ল'লোঁ। মানে আজি জুইত বনাইছোঁ আৰু বাহিৰত বনাইছোঁ। আগতে কিন্তু গাহৰি মাংস বনাওঁতে কেতিয়াও মই বইল কৰি নলওঁ, কাৰণ মই গাহৰি মাংস বইল কৰিলে খাই বহুত বেছিয়ে বেয়া পাওঁ। গাহৰিৰ যিহেতু বেমাৰ চলি আছে, সেইবাবে ভাল গাহৰি যদিও আমি বইল কৰি লৈছোঁ। ৰ'ব ক'ত গৈছে? ভিডিঅ'টো শেষলৈকে চাই যাওক। আজি আমি গাহৰি মাংস খাম স্পেচিয়েল বস্তু এটাৰ লগত। কিহৰ লগত খাম চাই থাকক আকৌ। ৰ'ব, কিহৰ উৎপাত হৈছেনো? ৰাজলক্ষী স্কুলতে আছে। ৰাজলক্ষীক আনিবলৈ মই যোৱা নাই, যিহেতু মাংস বনাই আছোঁ। ৰাজলক্ষীক আনিবলৈ দেউতা গৈছে। আমাৰ ৰাজলক্ষীয়ে নাখায় দেই এইবিধ। গাহৰি মাংস খাই বহুত বেছিয়ে বেয়া পায়। আৰু খাই যদি কেতিয়াবা ব্ৰইলাৰ মাংস অকণমান খায়, তাৰ আকৌ কলিজা খায়, কলিজা। ব্ৰইলাৰ কলিজাহে খায় দেই ৰাজলক্ষীয়ে। আৰু মই মছলা দি ল'লোঁ আৰু এয়া বিলাহী দি দিছোঁ। ধুনীয়াকৈ একদম বনাইছোঁ আৰু স্পেচিয়েলকৈ পূৰা জলকীয়া জালুক দি দিলোঁ। জানেই নহয় আপোনালোকে মই জলকীয়া জালুক কিমান খাওঁ, প্ৰতিটো ভিডিঅ'টো কওঁৱেই। সেইবাবে দেখুওৱা নাই আৰু এজনীয়ে বুলিব কিমান জ্বলা দিব আৰু নে কি কয় ৰাইজ। ৰাজলক্ষী স্কুলৰ পৰা আহি পালেহি, পাই পিনি গাহৰি মাংস বনাইছোঁ বুলি গম পাই পিনি তাই নাযায় ওচৰলৈ। তাই বোলে নাখায়, নাযায়ও ওচৰলৈ। ৰাজলক্ষীয়ে ভৰি হাত ধুবলৈ আহি ৰৈ গ'ল। কিয় জানেনে? মাংসৰ গোন্ধটো বোলে বহুত বেছিয়ে ধুনীয়া আহিছে। তাই কৈছে ব্ৰইলাৰ মাংস যদি হ'লহেঁতেন মই খালোঁহেঁতেন। আৰু মই ধনিয়া দি দিলোঁ, মোৰ মাংস হৈ যাবলৈ হ'ল। ময়ো কিন্তু গাহৰি মাংস ইমান এটা বেছি ভাল নাপাওঁ। বহুত দিন খোৱাই নাছিলোঁ মাজতে, এতিয়া বহুত দিন নাই খোৱা যিহেতু সেইবাবে মানে কাঠ মাংস অকণমান খাম আৰু। কিমান ধুনীয়া মানে লাগিছে নহয় গোন্ধটো, আৰু দেখিবলৈও ধুনীয়া লাগিছে। আৰু যে মই অথনিৰ পৰা আৰু কৈ আছোঁ, আপোনালোকে বেয়া নাপাব দেই, আৰুটো মোৰ মেনিয়া। এইপিনে আহি গ'ল আমাৰ সাঁজ। বহুত দিনৰ মূৰত সাঁজ অকণ খাবলৈ পাম আৰু দেউতাই ক'ৰ পৰা আনিলে নাজানো। আপোনালোকে বাৰু গাহৰি মাংস খাবলৈ পাইছে নাই ক'বচোন।